আমি হেৰিলৈ যাওঁ ধনসিংহ কুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ আন্দোলনৰ ফলশ্ৰুতিত আমি 7 দিন 7 ৰাতি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ONGCক কিছুমান দাবী তেখেতসকলক অৰ্পণ কৰিছিলোঁ আৰু তাৰে ভিতৰত হৈছে এটা আমি স্থানীয় মহিলাসকলক স্বাৱলম্বী কৰি তোলা সেই উদ্দেশ্যে ONGCয়ে আমাক হস্ততাঁত শিল্পৰ কাৰণে সামাজিক দায়বদ্ধ আঁচনিৰ জৰিয়তে স্থানীয় মহিলাসকলক স্বাৱলম্বী কৰিবৰ কাৰণে এই প্ৰকল্পটো তেখেতসকলক অৰ্পণ কৰিছিল ইতিমধ্যে 3টা মাহৰ প্ৰথম 40 গৰাকী মহিলাক প্ৰশিক্ষণৰ আজি সফল সমাপ্তি হৈছে আৰু আজিৰ তাৰিখৰ পৰা আৰু 40 গৰাকী মহিলা আৰু 3 মহীয়া কৰ্মশালা দিয়া হ'ব গতিকে আমি এই চেগতে আমি যি ONGC আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে যি দাবী দিছিলোঁ সেই দাবীৰ এটা সফল সমাপ্তি হৈছে সফল সমাপ্তিৰ দিশে গতি কৰিছে গতিকে ইয়াত যিসকল মহিলাসকলে আহি তেখেতসকলে বহিমেলা সময় দি লগতে নিজক স্বাৱলম্বী কৰিবৰ কাৰণে যি প্ৰচেষ্টা হাতত ল'লে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে এই প্ৰকল্পৰ জৰিয়তে তেখেতসকলে আত্মনিৰ্ভৰশীল হওক নিজৰ লগতে নিজৰ পৰিয়ালটোক যাতে আগবঢ়াই লৈ যাব পাৰক বা তেখেতসকলৰ জীৱিকা আহৰণৰ সম্বল হওক আমি তাকে কামনা কৰিছোঁ আমাৰ যি লক্ষ্য উদ্দেশ্য আছে সেই লক্ষ্য উদ্দেশ্য যাতে সফলভাৱে তেখেতসকলে ৰূপায়ণ কৰক আমি তাকে কামনা কৰিছোঁ